হেল্ল' বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম আমাৰ অন্য এটা অসমৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'লৈ এইটো হৈছে আমাৰ 11 নম্বৰ পাৰ্ট ইতিমধ্যে আমি 10টা পাৰ্ট দি দিছো হেকেটা চাই লব যিবিলাক জুনে চোৱা নাই আমি আপোনালোকৰ সহায় দিছে 1000 MCQ অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত আমি আলোচনা কৰিম বুলি কৈছিলো এইটো হৈছে আমাৰ 11 নম্বৰ প্ৰশ্ন আশা কৰো প্ৰশ্নসমূহ ভাল লাগিছে আমাৰ প্লেলিষ্টত গনি সকলো ধুনিয়াকৈ সিৰিজ ওয়াইজ দি আছে ধুনিয়াকৈ টপিক ওয়াইজ দি আছে সকলো বস্তু চাই লব অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত অসমৰ ভূগোলৰ ওপৰত ভাৰতৰ ভূগোলৰ ওপৰত অসমৰ ইতিহাসৰ ওপৰত অসমৰ চাহৰ ওপৰত ৰামচাৰ সাইটৰ ওপৰত বিভিন্ন দিৱসমূহৰ ওপৰত ধুনিয়াকৈ আমাৰ টপিক বনাই দিয়া আছে সকলো চাই লব আহক তেনেহলে আজি আমি আমাৰ প্ৰথম প্ৰশ্নটো লৈছো নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ৰাজ্যত অৱস্থিত যিখন আমাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বৰ্তমান যি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন জিলাত অৱস্থিত কোন ৰাজ্যত অৱস্থিত গুজৰাট হাৰিয়ানা কৰ্ণাটক তামিলনাডু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব যে গুজৰাটত কি আছে আমাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত আমি অলপ আলোচনা কৰো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ বিষয়ে ইয়াত দিছে যে গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত বা কেতিয়াবা গুজৰাট বুলি নিদি কিনে এনেকৈ দিব পাৰে যে আহমেদাবাদ বুলি দিব পাৰে তেতিয়া আহমেদাবাদ বুলি লিখিব লাগিব আৰু গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত 24 ফেব্ৰুৱাৰী 2020 চনত পুনৰ নিৰ্মাণ কৰা হয় আগৰ নাম আছিল মোতেৰা ক্ৰিকেট ষ্টেডিয়াম আগতে সেইখনৰ নাম কি আছিল মোতেৰা ক্ৰিকেট ষ্টেডিয়াম আছিল পিছলৈ সেইখন পুনৰ নিৰ্মাণ কৰা হয় 24 ফেব্ৰুৱাৰী 1920 চনত আৰু বৰ্তমান সেই ষ্টেডিয়ামখনৰ নাম হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আমি 2 নম্বৰটো লৈছো এবাৰ ভাৰতৰ কোনখন নদীক বৃদ্ধগংগা বুলি কোৱা হয় কোনখন নদী কোৱা হয় কৃষ্ণা গোদাবৰী কাবেৰী নৰ্মদা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ যে আমাৰ গোদাবৰী নদী কি কোৱা হয় বৃদ্ধগংগা বুলি কোৱা হয় খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আমি 3 নম্বৰটো লৈছো এবাৰ অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি যিখন আমাৰ অসমৰ আটাইতকৈ সৰু জিলা মাটিকালিৰ ভিতৰত সেইখনৰ নাম কি ডাঙৰখনটো ইতিমধ্যে আমি জানোৱেই কাৰ্বি আলং ডাঙৰখন আৰু সৰুখন কি বজালি দক্ষিণ হালমাৰা মাজুলী হোজাই আগতে কি আছিল বজালিও জিলা আছিল আৰু হোজাইও জিলা আছিল কিন্তু বৰ্তমান অসমৰ জিলা হৈছে 31খন ঠিক আছে আগতে আছিল কি 35খন আছিল 4খন ইতিমধ্যে আমাৰ নোহোৱা কৰিলে এতিয়া আমাৰ বজালি জিলা নহয় আৰু হোজাই জিলা নহয় ঠিক আছে এতিয়া ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ খ নম্বৰটো হ'ব দক্ষিণ হালমাৰা হৈছে কি আমাৰ অসমৰ আটাইতকৈ সৰু জিলা দক্ষিণ হালমাৰাৰ বিষয়ে অলপমান আলোচনা কৰোঁ আহকচোন ইয়াত দিছে যে দক্ষিণ হালমাৰা জিলাৰ মুঠ মাটিকালি কিমান দিছে 568 কিলোমিটাৰ স্কয়াৰ কিমান দিছে 568 কিলোমিটাৰ স্কয়াৰ হৈছে দক্ষিণ হালমাৰাৰ জিলাৰ মুঠ মাটিকালি আৰু বা বৰ্গ মাইলত যদি আমি চাওঁ 219.3 বৰ্গ মাইল 219.3 বৰ্গ মাইল হৈছে কি আমাৰ মাটিকালি দক্ষিণ হালমাৰাক মানকাছাৰ জিলা ধুবুৰী জিলাৰ অংশ বিশেষৰে 2016 চনত গঠন কৰা হয় 2016 চনত কি কৰা আছিল আমাৰ গঠন কৰা হৈছিল ধুনিয়াকৈ নোট কৰি ল'ব আপোনালোকে যেতিয়া সহজ হ'ব মনত থাকি যাব সকলো বস্তু সকলো প্ৰশ্ন মনত থাকি যাব তেতিয়া নোট কৰি ল'লে এবাৰ লিখি ল'লে মনত থাকি যায় বস্তুবিলাক ধুনিয়াকৈ লিখি ল'ব 4 নম্বৰটো লৈছো এবাৰ উত্তৰ পূব শৈক্ষিক ক্ষেত্ৰত নতুন সংযোজনৰ বাবে কোনখন বিশ্ববিদ্যালয় অসমত প্ৰতিষ্ঠা কৰা হয় যিখন আমাৰ উত্তৰ পূবৰ শৈক্ষিক ক্ষেত্ৰত নতুন সংযোজনৰ বাবে যিখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল সেইখনৰ নাম কি তেজপুৰ বিশ্ববিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয় যিখন আমাৰ নলবাৰীত আছে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় যিখন আমাৰ গুৱাহাটীত আছে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় যিখন আমাৰ ক'ত আছে যোৰহাটত আছে ঠিক আছে আমাৰ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো কোৱাৰ আগে জনাও যে আমাৰ এই ভিডিঅ'টোৰ পিডিএফটো আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব ঠিক আছে আমাৰ টেলিগ্ৰাম চেনেল হৈছে এইটো ষ্টাডি চাৰ্কেল উইথ তপন হৈছে আমাৰ টেলিগ্ৰাম চেনেলৰ নাম টেলিগ্ৰামত যাব তাত সাৰ্চ কৰি ল'ব আহি যাব আমাৰ চেনেলটো আৰু জয়েন হৈ ল'ব বা আমাৰ তাত লিংকো দিয়া আছে তাত চাই ল'ব লিংকত গৈ কিনে আমাৰ এই যিটো পিডিএফটো আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আৰু তাত আমি বিভিন্ন ধৰণৰ টেষ্টসমূহ লৈ থাকোঁ
আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব যে আমাৰ গ নম্বৰটো ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় হৈছে কি উত্তৰ পূব শৈক্ষিক ক্ষেত্ৰত নতুন সংযোজনৰ বাবে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয় আমি ইয়াৰে আলোচনা কৰোঁ 2013 চনত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় স্থাপিত কৰা হৈছিল যিখন আমাৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় সেইখন আমাৰ কিমান চনত স্থাপিত কৰা হৈছিল 2013 চনত স্থাপিত কৰা হৈছিল নতুনকৈ আহা চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব সাবস্ক্ৰাইব কৰিব লগতে লাইক কৰক আৰু কমেন্ট কৰক কমেন্ট কৰি জনাওক ভিডিঅ'সমূহ কেনেকুৱা লাগিছে আৰু লগৰবোৰক শ্বেয়াৰ কৰক যাতে সকলোৰে সুবিধা হয় আমি 5 নম্বৰটো লৈছো এবাৰ কিমান চনত অসমত গড় কাপ্তানি বিভাগ প্ৰতিষ্ঠা হৈছিল কিমান চনত অসমত গড় কাপ্তানি বিভাগ প্ৰতিষ্ঠা হৈছিল এইটো মই কৈ নিদিও ঠিক আছে এইটো মই কৈ নিদিও আপোনালোকে ইয়াৰে কোনোবা এটা হ'ব ইয়াৰে শুদ্ধ উত্তৰ এইটো আপোনালোকে শুদ্ধ উত্তৰটো আমাক কমেন্টত জনাব ঠিক আছে শুদ্ধ উত্তৰটো আমাক কমেন্টত জনাব আমাৰ এইটো 5 নম্বৰৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমাক কমেন্টত ধুনীয়াকৈ জনাব আৰু লগৰবোৰক শ্বেয়াৰ কৰক যাতে সকলোৰে সুবিধা হয় আৰু নতুনকৈ আহা চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু লাইক কৰক আমি 6 নম্বৰটো লোৱাৰ আগে গড় কাপ্তানি বিভাগৰ বিষয়ে অলপ আলোচনা কৰোঁ শ্ৰী পৰিমল শুক্লবৈদ্য হৈছে বৰ্তমান গড় কাপ্তানি বিভাগ ৰাস্তা ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মন্ত্ৰী আহিব পাৰে যে বৰ্তমান অসমৰ গড় কাপ্তানি বিভাগৰ মন্ত্ৰী কোন তেতিয়া লিখিব লাগিব শ্ৰী পৰিমল শুক্লবৈদ্য হৈছে কি বৰ্তমান অসমৰ গড় কাপ্তানি বিভাগৰ মন্ত্ৰী ঠিক আছে গড় কাপ্তানি বিভাগৰ মন্ত্ৰী হৈছে শ্ৰী পৰিমল শুক্লবৈদ্য আমি 6 নম্বৰটো লৈছো এবাৰ অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত যিখন আমাৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় সেইখন ক'ত অৱস্থিত ৰঙিয়া নলবাৰী যোৰহাট গুৱাহাটী ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ খ নম্বৰটো যে গুৱাহাটীত আমাৰ কি আছে আমাৰ অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়খন অৱস্থিত ইয়াত দিছে যে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান 20 ডিসেম্বৰ 1948 চনত প্ৰতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পথত অৱস্থিত প্ৰথমতে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত আছিল যদিও পিছলৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স অসম প্ৰতিষ্ঠা হোৱাত 2010 চনৰ পৰা এই মহাবিদ্যালয় ইয়াৰ অধীনত আহে ঠিক আছে কিমান চনত প্ৰতিষ্ঠা হৈছিল অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় 20 ডিসেম্বৰ 1948 চনত প্ৰতিষ্ঠা হৈছিল ধুনীয়াকৈ লিখি ল'ব নোটখিনি আৰু আগতে আছিল ইয়াৰ আণ্ডাৰত আছিল জালুকবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আণ্ডাৰত আছিল পিছলৈ কি হ'ল শংকৰদেৱ ইউনিভাৰ্চিটি আগতে কি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল পিছলৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত আহে 2010 চনত আমি 7 নম্বৰটো লৈছো অসম বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত যি আমাৰ অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত এই ক'ত অৱস্থিত গড়গাঁও কাৰ্বি আংলং চাংসাৰী মাকুম ইয়াৰে শুদ্ধ উত্তৰটো কোৱাৰ আগে জনা যে আমি গুৰুত্বপূৰ্ণ দিৱস অৰ্থাৎ ইম্পৰ্টেন্ট ডে'সমূহৰ ভিতৰত ইম্পৰ্টেন্ট ডে'সমূহৰ ধুনীয়াকৈ জানিবলৈ আমি এটা ভিডিঅ' বনাইছিলোঁ আমাৰ প্লেলিষ্টত গৈ ভিডিঅ'টো চাই ল'ব আমাৰ প্লেলিষ্টত গৈ কিনে ভিডিঅ'টো চাই ল'ব আপোনালোকে ধুনীয়াকৈ সম্পূৰ্ণকৈ গুৰুত্বপূৰ্ণ দিৱসসমূহ আমাৰ দিয়া আছে ধুনীয়াকৈ চাই ল'ব আৰু নোট কৰি ল'ব তাৰ পৰা এটা নহয় এটা অহা দেখা যায় সকলো পৰীক্ষাতে আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ খ নম্বৰটো হ'ব শুদ্ধ উত্তৰ যে মাকুমত কি আছে আমাৰ অসম বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত অসমত চূণশিলৰ এই বানানটো অলপ ভুল হৈছে চূণশিলৰ খনি ক'ত আছে অসমৰ চূণশিলৰ খনি ক'ত আছে হাফলং তিনিচুকীয়া ডিগবৈ কাৰ্বি আংলং নতুনকৈ অহা চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰি জনাওক ভিডিঅ'সমূহ কেনেকুৱা লাগি আছে লগতে শ্বেয়াৰ কৰক লগৰ বন্ধু বান্ধৱীসকলক যাতে সকলোৰে সুবিধা হয় আৰু আমাৰ টেলিগ্ৰাম চেনেলত আমাৰ পিডিএফটো দি দিম তাত জইন হৈ ল'ব আপোনালোকে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ কাৰ্বি আংলঙত কি আছে আমাৰ চূণশিলৰ খনি কাৰ্বি আংলঙত আছে আমি ইয়াত অলপ আলোচনা কৰি লওঁ ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাত কয়লাজান আৰু ধিলাই পাহাৰত চূণশিল পোৱা যায় আহিব পাৰে প্ৰশ্ন যে কোন পাহাৰত চূণশিল পোৱা যায় যে
কয়লাজান আৰু ধিলাই পাহাৰত চূণশিল পোৱা যায় বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয় বোকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা অনা চূণশিল ব্যৱহাৰ কৰা হয় চূণশিলৰ পৰা চক পেন্সিল দাঁত খোৱা দ্ৰব্য ৰং আদি প্ৰস্তুত কৰা হয় ধুনীয়াকৈ এইখিনি নোট কৰি ল'ব আমি 9 নম্বৰটো লৈছোঁ এবাৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত আছে যি আমাৰ অইল ইণ্ডিয়া লিমিটেড মুখ্য কাৰ্যালয় ক'ত আছে দুলিয়াজান ডিব্ৰুগড় গুৱাহাটী মৰিয়নি ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাক শুদ্ধ উত্তৰটো হ'ব দুলিয়াজান ক নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ যে দুলিয়াজানত আমাৰ কি আছে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় আছে বা অৱস্থিত অসমৰ শোধনাগাৰ কেইটা 4টা ঠিক আছে প্ৰথমটো হৈছে ডিগবৈ 1901 চনত স্থাপিত হৈছিল দ্বিতীয়টো হৈছে বঙাইগাঁও 1972 চনত স্থাপিত হৈছিল তৃতীয়টো হৈছে নুমলীগড় 1999 চনত স্থাপিত হৈছিল ঠিক আছে চতুৰ্থটো দিছে যে গুৱাহাটী 1962 চনত স্থাপিত হৈছিল ধুনীয়াকৈ এইখিনি নোট কৰি ল'ব আপোনালোকে কিমান চনত স্থাপিত হৈছিল আৰু কি আৰু 10 নম্বৰটো লৈছোঁ এবাৰ আমাৰ শেষৰটো প্ৰশ্ন মানস ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল মানস ৰাষ্ট্ৰীয় উদ্যান যিখন আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান আমাৰ সেই ৰাষ্ট্ৰীয় উদ্যান কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল ইয়াৰে 1973 চনত 1990 চনত 1998 চনত 1999 চনত ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব যে আমাৰ 1990 চন খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 1990 চনত কি হৈছিল মানস ৰাষ্ট্ৰীয় উদ্যানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আমি অলপ আলোচনা কৰোঁ হওক আমাৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান 7খন আৰু অভয়াৰণ্য হৈছে 18খন আৰু আমাৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস আৰু ওচৰত যিটো আমি ডেট দি চন দি দিছোঁ এইটো হৈছে স্থাপিত ঠিক আছে স্থাপিত ডেট এইটো বছৰ হয় এইটো ঠিক আছে স্থাপিত বছৰ হয় এইটো আপোনালোকে ধুনীয়াকৈ নোট কৰি ল'ব প্ৰথম হয় কাজিৰঙা মানাস নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এইকেইখন হৈছে আমাৰ কি ৰাষ্ট্ৰীয় উদ্যান আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আমাৰ প্লেলিষ্টৰ গুণে সকলো ভিডিঅ' চাই ল'ব ধুনীয়াকৈ টপিক ৱাইজ সকলো ভিডিঅ' দিয়া আছে আমি পুনৰ আহিম আমাৰ পাৰ্ট নম্বৰ 12 নম্বৰ খণ্ডটোলৈ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে নতুন কথা চেনেল সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনেকুৱা লাগিছে লগতে লাইক কৰক আৰু লগৰবোৰক শ্বেয়াৰ কৰক আজিলৈ ধন্যবাদ